জনপ্ৰিয়তা যেতিয়া মূৰত ধৰে তেতিয়া এনেকুৱা ধৰণৰ সমাজত কিছুমান অনৈতিক কাৰ্যকলাপ ঘটে আৰু জনপ্ৰিয়তা মূৰত ধৰাৰ পিছত আমি দেখা পাওঁ এই যেনেকৈ ৰাণু মণ্ডল ভুৱন বাদ্যকৰ কি হৈছিলে এটা ৰাতিতে জনপ্ৰিয় হৈছিল হোৱাৰ পিছত কি হ'ল ভাইৰেল হৈ গৈছিল সকলোৱে কৈছিল বাপৰে বাপ ভুৱন বাদ্যকৰ কাঁচা বাদাম ৰাণু মণ্ডলৰ তেৰি মেৰি কাহানী এইবিলাক চব চলিছিল এটা সময়ত ট্ৰেণ্ডিং হৈ চলিছিল সকলোৰে মোবাইলত খালি ষ্টেটাছত সেইটোৱে চলিছিল কাঁচা বাদাম তেৰি মেৰি কাহানী এই কিবা কিবিবিলাক চলিছিল এতিয়া যে মাজতে কি অসমত ট্ৰেণ্ডিং চলিল যে বনিহাত পে 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 কিবা এটা চলিল সেইটো দুদিনমান ডাউন পৰিল এতিয়া তাৰমানে কি হৈছে সেইটো ডাউন পৰিল যিহেতু নিউজে চিউজে কৰোঁতে নাবাজে এই পে পে পেৰ চৰ্চা কৰে কি মানে কৰিশ্মা নাথে কি কৰলা কিবা সাংবাদিকক গালি পাৰলা অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে মানে হাইলাইট হ'ব লাগিল না নিউজতে আহিব লাগিল বহুত দিন ধৰি একো বাতৰি ওলা নাই সেইকাৰণে কি কৰলা গালি বাদ দিলা সাংবাদিকক কি হ'ল পিছত দুদিন পিছত নিজৰ মানে কি দুদিন পিছত নিজে তল হৈ যাব এইবিলাক কৰি লাভ নাই ভাল কাম কৰিছে ভাল কাম কৰ নিজৰ যদি প্ৰতিভা আছে সেই প্ৰতিভা দিয়ে নিজে এদিন নহয় এদিন ছাকচেছ হ'বি কিন্তু এক ৰাতি যিখিনি মানুহে আমি দেখা পাইছোঁ যে এক ৰাতি যিখিনি মানুহে কি হয় ভাইৰেল হয় সেইখিনি মানুহ সদায় একদিন এদিন ধ্বংস হয় গতিকে আপোনালোক অনুৰোধ কৰিছোঁ এই যে এক ৰাতি ভাইৰেল হ'বৰ কাৰণে এক ৰাতিতে নিজৰ প্ৰতিভা প্ৰকাশ কৰিবৰ কাৰণে কিছুমানে বিভিন্ন পন্থালৈ এইবিলাক পন্থালৈ লাভ নাই মিহিকৈ যাওক মানে কি এই যে আপোনালোকে জানে যে ঘড়ী কি কয় শহা আৰু কাছৰ কাহিনীটো আপোনালোকে জানে শহাৰ দৰে একদম একেদৰে যাই থাকি কিনে কি হয় ৰখি যাব লগা হয় তাতকৈ কি হ'লে কি হ'ল মই ভিডিঅ' বনাই আছোঁ ভিডিঅ' বনাই আছোঁ ডিষ্টাৰ্ব নিদি মানে ডিষ্টাৰ্ব দি থাকি ভিডিঅ' বনাই থাকোঁতে এই ক'ত আছিলোঁ মই এই ঘড়ী শহা আৰু কাছৰ কাহিনীটোত আছিলোঁ এই শহাই ডাউৰি যাই কিনে কি কয় ৰখি যায় ভাগাত ধৰাৰ কাৰণে ভাবে কি কাছ আহিয়ে পানী কিন্তু কাছ লাহে লাহে যায় নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় গতিকে আপোনালোক অনুৰোধ কৰিছোঁ এক ৰাতিত একেদিনাই পপুলাৰিটি হ'বৰ কাৰণে চেষ্টা নকৰিব কোনেও ময়ো কৰা নাই নকৰোঁ মন যায় এতিয়া ভিডিঅ' বনাওঁ তাতে আপোনালোকে কিছুমানে বেয়া পায় কিছুমানে ভালো পায় ভাল পোৱা মানুহতো ভালেই কিন্তু বেয়া পোৱা মানুহক আকৌ মই ভাল লাগে কি কাৰণত আপোনালোকে যদি বেয়া পায় নহয় মই তেতিয়া ভিডিঅ' বনাবৰ কাৰণে আৰু নতুনকৈ ভাল পাম যে এইটো টপিক নহয় মানে কি নিজৰ টপিকবিলাক নিজে উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু সিদিনা এটা কমেণ্ট কৰিছিল যে মই মোৰ ভাষাখিনি মানে কি উচ্চাৰণখিনি চেঞ্জ কৰিব লাগে কথাটো হ'ল কি মই কামৰূপৰ ল'ৰা তো কামৰূপৰ ভাষাতে মই ভিডিঅ' বনাই আছোঁ আৰু ভিডিঅ' বনাই থাকিম গতিকে বেয়া পাবলগীয়া একো নাই মই নিজৰ ভাষাক এৰি নিদিওঁ আৰু বেলেগত গুচি গ'লোঁ যিয়ে নহওক আপোনালোকক কৈছোঁ যে কি এক ৰাতিত পপুলাৰিটি হ'বৰ কাৰণে কোনো চেষ্টা নকৰিব কাৰণ এক ৰাতি পপুলাৰিটি হ'লে সেই পেৰ দৰে সাংবাদিকক গালি পাৰা যাব লাষ্টত কি হ'ব নিজৰ ক্ষতি নিজে হ'ব মানে কি হ'ব হাতৰ গুঠাৰ ভৰিত মাৰা হ'ব গতিকে আজিলৈ ইমানে বাই